Hi guys, welcome back to my YouTube channel Kaushik KK. আজি আমি যাই আছো হাউলি রাগ মহোৎসৱলৈ। Guys, যাই আছো আমি পিলপিলি লৈ সব। খুব ধুনীয়া হৈছে ভাইটি আৰু আমি ভালকে যাম আমি 4 চাকাটো যাম। তো আহি পালোঁ আমি এই ৰাগ মহোৎসৱলৈ। এখন আমি গাড়ীৰ পৰা নামি কেনে খোজকাঢ়ি যাম আৰু অলপ দূৰ। তো চাওক মানুহ যাই আছে, আহি আছে। আমি ফাইনেলি গেটৰ ভিতৰত যাই আছো। কিমান ডাঙৰ গাড়ী যাই আছে চাওক। আৰু এইটো হ'ল ৰাগ মহোৎসৱৰ মন্দিৰটো। এইটো হাউলি হয় ৰাগ মহোৎসৱ। আৰু কৰোণাৰ মাজত চাওক মই আহিছোঁ আজি এটা দাদাৰ লগত। দাদা কিবা সুধিম মোৰ চেনেলৰ বাবে। দাদা মোৰ চেনেলৰ বাবে কিবা ক'বা নেকি? বিৰাট ভাল লাগে তোমাৰ ভিডিঅ'টো চাই, তুমি ভালকৈ আৰু বনোৱা, এইটোৱে তোমাৰ মানে আশা থাকিল মোৰ পৰা। দাদা মোৰ ভিডিঅ' চাই কেনে লাগে? বিৰাট ভাল লাগে, একদম বিৰাট ভাল ভিডিঅ' বনোৱা, ঠিকে আৰু ভালকৈ বনোৱা। তাৰপিছত গাইজ আমি ফাইনেলি মন্দিৰৰ ভিতৰত আহি পালোঁ। তো গাইজ এইটোৱে হয় আমাৰ হাউলি ৰাগ মহোৎসৱৰ মন্দিৰটো চাওক, লাইটেদি পুৰা বহুত ধুনীয়া কৰি সজাইছে চাওক। ফ্ৰেণ্ড কেইটা সেলফি মাৰি আছে, হাই মাৰি দিয়া। কৌশিক কাকাৰৰ ইউটিউব চেনেল। মই কৌশিক কাকাৰৰ ফ্ৰেণ্ড হয়। তো আমি ৰাজ মন্দিৰত আহিছোঁ ৰাগ চাবৰ কাৰণে। তো আমাৰ গোটেইকেইটা ফ্ৰেণ্ড আছে ইয়াতে। আমি চাই লওঁ আমাৰ কেইটা ফ্ৰেণ্ড আহিছে। এইটো আমাৰ বিশাল, আৰু এইটো আমাৰ মনীষ, এইটো আমাৰ GK কৰ্মকাৰ, এইটো আমাৰ ৰাহুল ঘোষ, আৰু এইটো আমাৰ ইন্দ্ৰজিৎ সূত্ৰধৰ গাইজ। তো আমি ৰাজ চাব আহিছোঁ, চাওক মজা ধামাকা হাউলি ৰাজ মহোৎসৱ। তো আহক আমি এনজয় কৰোঁ এতিয়া। আহক গাইজ, চাওকচোন। গাইজ চাওক মন্দিৰৰ ওপৰৰ পিনে, আৰু এথেন আমি মন্দিৰৰ ওপৰত যাই ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো ফাইনেলি আমি ওপৰৰ পিনে যাই আছোঁ, চাওক চিৰি দি উঠি আছোঁ। লাহে উঠি আহি পালোঁ আমি মন্দিৰৰ একদম ওপৰত। তো চাওক গাইজ এইটো হ'ল হাউলি ৰাজ মন্দিৰৰ ভিতৰৰ মূৰ্তি। আৰু এইটো চাওক শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মন্দিৰৰ পূজা দি আছে চাওক। আৰু মানুহ চাওক, এইকেইটা মানুহ আহিল, বহুত মানুহ হয় চাওক। তো মানুহ চাওক ৰাগ মহোৎসৱৰ।
মানুহ চাওক গাইছ আমি হোটেলত আহিলোঁ চবে খাম এথেন বহুত দেও গ'লো এথেন আমি যাই আছোঁ ঘৰলৈ